নমস্কাৰ। দেওবৰীয়া অনুগল্প পাঠ শিতানলৈ আপোনালোক সকলোকে স্বাগতম জনাই মই ঋতুমণি ভূঞাই পাঠ কৰিবলৈ লৈছোঁ। বিভিন্ন অনুগল্পৰে চমক সৃষ্টি কৰা অনুগল্পকাৰ প্ৰাচুৰ্য হৰানন্দেৱৰ এটি সুন্দৰ অনুগল্প। অনুগল্পটিৰ শিৰোনাম পৰিচয়। অৱশেষত লেৰেলাকাই গ'লগৈ। গোটেই অঞ্চলটোৰ সদাসুলভ সহায়কাৰী মানুহটোৰ এই শেষ সময়কণত মোৰ লগতে উপস্থিত আছে মাথো মালতী জেঠাই আৰু ৰহমত ঠেলাৱালা। এতিয়া পিছে লেৰেলাকাইক কোনফালে নিওঁ? ৰহমতৰ প্ৰশ্নটোৱে মোক বিবুধিত পেলালে। সঁচাইতো লেৰেলা বা কি মানুহ আছিল? উপাধিহীন এই মানুহটোক দেখোন বিহু পূজা বৰদিনত সমানে দেখা গৈছিল। মছজিদৰ চৌহদতো। সোমাই গ'লোঁ লেৰেলাৰ জৰাজীৰ্ণ কোঠাটোলৈ। পাওঁৱেই বা কিবা এখনি পৰিচয় পত্ৰ? নাই, এটি ৰেডিঅ' আৰু ভূপেন হাজৰিকাৰ ফটো দুখনমানৰ বাদে দেখোন একোৱেই নাই ইয়াৰ। পিছে তাৰ গাৰুটোৰ তলতে আছিল এখনি বিশেষ কাগজ, এখনি চাৰ্টিফিকেট মৃত্যুৰ পাছত দেহাদানৰ, য'ত স্পষ্টকৈ লিখা আছিল লেৰেলাৰ উপাধিটো। তাৰ আচল পৰিচয়টো মোৰ বুকুতে গোপনকৈ ৰাখি ৰহমতক ক'লোঁ, ব'ল ইয়াক আমি হস্পিটাললৈকে লৈ যাওঁ। এইটো জীৱন বাৰু লেৰেলা মাত্ৰ মানুহ হৈয়ে থাকক। ধন্যবাদ।